বন্ধুসকল এইটো সৰু LED টৰ্চ লাইট এই বহুত জনে আনিছে মোৰ ওচৰত বনাবৰ কাৰণে এই টৰ্চ লাইটটো কি বেয়া হ'ল সম্পূৰ্ণখিনি দেখাম আৰু যদি আপুনি চলাই আছে এই টৰ্চ লাইটটো কেনেকৈ লাষ্টিং কৰাব পাৰিব সেইখিনিও জনাম এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব শেষলৈকে চাব তেতিয়াহে গম পাব বা নতুন এটা ল'ম বুলি ভাবিছে এই টৰ্চ লাইটটো যদি ল'বলৈ গৈছে এই টৰ্চ লাইটটো লোৱা সময়ত কেনেকৈ যে চিনি পাব যে অৰিজিনেল হয় নে ডুপ্লিকেট সেই কথাখিনিও জনাম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এইটো টৰ্চ লাইট চব অন কৰিছোঁ একো নজ্বলে চাওক এতিয়া নটখিনি ফটাফট খুলি ল'ম তাৰপিছত দেখাই আছোঁ এয়া চব খোলা হৈ গ'ল এতিয়া প্ৰথমে চেক কৰিম বেটাৰীটো চেক কৰিব লাগিব বেটাৰীটো মাল্টিমিটাৰ মাৰি চেক কৰিম এয়া মাল্টিমিটাৰটো DC 20ত লৈ ল'ব নহ'লে 200ত লৈ ল'ব মাইনাছ টু মাইনাছ প্লাছ টু প্লাছ চব কিছু পইণ্ট উঠি আছে ইয়াত চাওক না পইণ্ট উঠিছে মানে এইটো বেয়া হৈ গ'ল আগফালে কোনো উঠা নাই অকল পাছফালে পইণ্টটো উঠিছে বেটাৰীটো বন্ধুসকল এইটো টৰ্চ লাইটৰ যিমানবোৰ টৰ্চ লাইট আহিছে সকলোখিনি বেটাৰীটোৱে বেয়া হৈ যায় এইটো টৰ্চ লাইটটো বেয়া হোৱা এটা কাৰণেই বেটাৰীটো অভাৰ চাৰ্জ হ'লে হৈ যায় এইটো বেছি চাৰ্জ নিদিব বেছি দেৰিলৈকে টৰ্চ লাইটটো খুব মেক্সিমাম চাৰ্জ দিলে এইটো 20 মিনিট দিব চাৰ্জাৰত 20 মিনিট পৰা আৰু বেছি নিদিব চাৰ্জ আৰু তাক লক্ষ্য কৰিব যে এই টৰ্চ লাইটটো নতুনো যদি কিনিব বিচাৰিছে তেতিয়া মানে টৰ্চ লাইটটো অকণমান হিলাই চাব যিটো টৰ্চ লাইট অকণমান হিলে কেটেকেটেকে অলপ আৱাজ দিয়ে সেই টৰ্চ লাইটটো নল'ব ডুপ্লিকেট হয় তাৰ বেটাৰীটো ভিতৰত হিলে সেইটো কাৰণে বেছি বেয়া হৈ যায় বেটাৰীটো কিছুমান অৰিজিনেল বেটাৰীবোৰ নিহিলে এতিয়া চাওক বন্ধুসকল মই এইটো ব্লুটুথ বেটাৰী এটা লগাইছোঁ চব অ'কে আছে ব্লুটুথ বেটাৰী লগাইছোঁ জ্বলিছে কিন্তু বেটাৰীটোৱে বেয়া হৈ গ'ল টৰ্চ লাইটটো বন্ধুসকল এইটোৱে লক্ষ্য ৰাখিব যে নতুন টৰ্চ লাইটটো ল'ব গ'লেও টৰ্চ লাইটটো অকণমান হিলাই চাব যদি হিলে অলপো ছিগনেলটো মাৰে হিলা তেতিয়া মানে এই টৰ্চ লাইটটো নল'ব সেই টৰ্চ লাইটটো ডুপ্লিকেট হয় বেটাৰীটো ডুপ্লিকেট থাকে তাত হিলিলে মানে বেছিকৈ বেয়া হৈ যায় টৰ্চ লাইটটো এই টৰ্চ লাইটটো বেয়া হোৱা এইটোৱে কাৰণ বন্ধুসকল বেলেগ এটা ভিডিঅ'ত লগ পাম আকৌ এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ এই ভিডিঅ'টো বনোৱা মোৰ এইটোৱে উদ্দেশ্য আছিলে ভিডিঅ'টো লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই দি থকা নতুন ভিডিঅ'বোৰ আগলৈ পাই থাকিব